ফ্ৰেন্ডছ ইয়াত আৰু এটা সেলফি পইণ্ট আছে আমাৰ ইয়াতে মাtka মাটাৰ ৰুমালী ৰুটি সেইখিনি স্পেচিয়েলি হ'বই ধুনীয়াকৈ একদম ফটো মাৰিব এনেকৈ মাৰিব বা ৱেল্ডিঙৰ মিস্ত্ৰী যি মিস্ত্ৰী নহওক সকলো অসমীয়া হাই ফেমিলি কি খবৰ যোৰহাটবাসীৰ কাৰণে এটা বহুত ভাল খবৰ আছে কিয় জানে যোৰহাটত দয়াং আহি আছে এতিয়া চাগে আপোনালোকে ভাবিছে দয়াংখন নদী হয় কিন্তু দয়াং ইয়ালৈ কেনে আহিলে মই বুজাই দিছোঁ শুনক দয়াংখন কোনো নদী নহয় আমাৰ ইয়াত আমাৰ দয়াং নামৰ এখন ফেমিলি ৰেষ্টুৰেণ্ট খোলা হৈছে আৰু ৰেষ্টুৰেণ্টখন ক'ত আছে গম পায়নে যোৰহাট কেন্দুগুৰি লুৰকিহাটত আছে আৰু ৰেষ্টুৰেণ্টখনৰ অনাৰ কোন কি কথা এ টু জেড বুজাই দিম আজি মোৰ লগত আছে কোন জানে ৰিপু মানে আমাৰ ৰিপুঞ্জয় কি খবৰ লা বঢ়িয়া বহুত দিনৰ মূৰত লগ পাইছোঁ ৰিপুক অ'কে ভিতৰলৈ গৈ কথা পাতি আছোঁ ৰেষ্টুৰেণ্টখন তাৰমানে ৰিপুহঁতৰ ঘৰৰে হয় কাৰ হয় কি কথা এ টু জেড মই আপোনালোকক বুজাই ক'ম আৰু হেপী ছানডে আৰু ফ্ৰেণ্ডছ এতিয়া আমি ভিতৰলৈ সোমাই আহি আছোঁ এইখন দেখিছেনে পূৰা জোৰদাৰ কাম চলি আছে 25 টাকা অপেনিং আছে তাৰমানে এইফালেও আছে দেখিছে এতিয়া মই অনাৰক লগ কৰি আছোঁ প্ৰথমতে বাহিৰ ছাইডটো আপোনালোকক দেখাই লৈছোঁ তাৰপাছতহে মই দাদাক আপোনালোকক চিনাকি কৰাই দিম এইফালে দেখিছে কেনেকৈ কটেজ বনাইছে ফেমিলি ৰেষ্টুৰেণ্ট দাদাক চিনাকি কৰাই দি আছোঁ ইয়াত কি ফেচিলিটি আছে কি হ'ব এ টু জেড চাই থাকিব অ'কে ফ্ৰেণ্ডছ এতিয়া মই দয়াংখনৰ অনাৰক লগ কৰাই দিছোঁ দাদা ভালনে ভাল ভাল তোমাৰ ভাল এই আছোঁ আৰু দেই আপোনাৰ নামটো মোৰ সুনীত কুমাৰ বৰদলৈ ফেমিলি বিজনেছ আমাৰ ফেমিলি বিজনেছ অ'কে বহুত ভাল লাগিছে আমাৰ যোৰহাটতে যে এনেকুৱা এখন হৈছে বহুত ভাল লাগিছে আমাৰ 4জন ককাই ভাই আছোঁ হয় ডাঙৰ দাদা বিৰাজ বৰদলৈ হয় দিগন্ত বৰদলৈ সকলোৱে অসমৰ সকলো মানুহে চিনি পায় দিগন্ত বৰদলৈ মিউজিক লাইনৰ হয় হয় সাউণ্ড ইঞ্জিনিয়াৰ আৰু মোৰ ভাইটি আছে দীপাংকৰ বৰদলৈ তো এই আমাৰ যিটো ফেমিলি বিজনেছ এতিয়া আমি এইটো ইয়াতে কৰিছোঁ ডাঙৰ দাদাৰ সপোন আছিলে মোৰ সপোন আছিলে যে আমি ইয়াতে এখন যোৰহাটত এনেকুৱা ধৰণৰ ইমান জেগা সৰু ল'ৰা ছোৱালী আহি ধৰি লওক মাক দেউতাকৰ লগত সৰু ল'ৰা ছোৱালী আহিলে আহি বহিলে মাক দেউতাকে চাহ একাপ খালে বা কিবা খালে ল'ৰা ছোৱালীকেইটা খেলি থাকিব পাৰিব ধুনীয়াকৈ হয় বহুত জেগা আছে বহুত স্পেচ আছে প্ৰায় 2 কঠা মাটিত আপোনাৰ স্পেচ আছে এনেকুৱা খালী জেগা দেখিছেনে কিমান ডাঙৰ জেগা চাওক আৰু টোটেল মানে এই যোনটো ডিজাইন এইটো ডিজাইন কোনো ডিজাইনাৰ ইয়াত নাই হয় মোৰ ডাঙৰ দাদা বিৰাজ বৰদলৈ কমপ্লিট ডিজাইনটো তেওঁ কৰিছে কমপ্লিট ডিজাইন তেওঁৰ মতে চলি আছে আৰু তেওঁ
গোটেই যিটো মানে তোমাৰ যিখিনি বস্তু বনাইছে গোটেইখিনি তেওঁৰ নিজৰ আইডিয়াত বনাইছে নিজৰ আইডিয়াত বনাইছে ফ্ৰেণ্ডছ ভাল খবৰ এতিয়া বিৰাজ দাও আমাৰ মাজত আহি গ'ল অথনি অলপ দেৰি আগতে দাদাই কৈছিলে আৰু এওঁৱে হয় বিৰাজ দা ভালনে আৰু ভাল লাগিছে দেই আপোনালোকৰ ৰেষ্টুৰেণ্টখন দেখি পেলাই তাকে এইখিনি গোটেইখিনি মানে ডিজাইনখিনি নিজেই কৰি মেলি বনাই লৈছোঁ আৰু বুজিছোঁ সেইখিনি আৰু ইয়াতে তোমাৰ আমাৰ অ'পেন স্পেচো বহুত থাকিব হয় সেইখিনি পাৰ্টি চাৰ্টি কৰিবৰ কাৰণে বা যিকোনো ইভেণ্টৰ কাৰণেও আমি অলপ ৰাখিছোঁ বুজিছোঁ আৰু আপোনালোকে ইয়াত এতিয়া কি ফেচিলিটি দিব কি প্ৰভাইড কৰিছে খানা পাতি কৰি চব কওকচোন আমাৰ ইয়াতে মাটকা মটন ৰুমালী ৰুটি সেইখিনি স্পেচিয়েলি হ'বই আৰু অসমীয়া থালিটো থাকিবই হয় কিন্তু আৰু বাকী আৰু ইভেণ্টৰ কাৰণেও যোনখিনি লাগে ইনডোৰ হওক আউটডোৰ হওক দুটাই কৰিব পৰা যাব বুজিছোঁ এইখনতো ফেমিলি ৰেষ্টুৰেণ্ট ইয়াত আপোনালোকে লিকাৰ প্ৰভাইড কৰিব নেকি নাই ইয়াতে লিকাৰ আৰু পৰ্ক এই দুটা বস্তু নাই এই দুটা নহ'ব ন তাৰমানে ইয়াত কোনো ধৰণৰ লিকাৰ বা পৰ্ক ইয়াত প্ৰভাইড কৰা নহ'ব তাৰ বাহিৰে আপোনালোকে ইয়াত চব পাই যাব অ'কে তেনেহ'লে আমি এতিয়া ভিতৰলৈ গৈ আছোঁ আৰু আপোনালোকক ভিতৰখন দেখাম ব'লক আৰু এইখনে হ'ল ৰেষ্টুৰেণ্টখন ফ্ৰেণ্ডছ এতিয়া আমি ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ ছাইডটোত আছোঁ আৰু এইখন দেখিছেনে ৰেষ্টুৰেণ্টখন কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই এই ৱাল পেইণ্টিংটো চাওক না ষ্ট্ৰাকচাৰটো চাওক ৱালখনৰ বহুত ধুনীয়া লাগিছে হয়নে কওক মাইল্ড কালাৰ হয় বহুত ভাল লাগিছে আৰু এইফালে য়েল্ল' দিছে এইফালে আপোনাৰ ব্লু কালাৰ হয় এইটো বোলে VIP ৰুম এইটো বনাইছে ন বঢ়িয়া দেখিছেনে এইটো VIP ৰুম হয় আৰু এইফালেও আছে এটা অফিচ এইটো অফিচ ৰুম দাদাহঁতৰ এইটো অফিচ ৰুম হয় ধুনীয়াকৈ দেখাই দিছোঁ ৰ'ব এতিয়া বিশৃংখল হৈ আছে কিন্তু চব চফা কৰি আছে দিন ৰাত কাম চলি আছে ন দিন ৰাত লাগি আছে ৱাও এইফালে বেচিন আছে ন এইফালেতো টয়লেট ন এইটো লেডিজ টয়লেট আৰু জেন্টছটো ছেপাৰেটলি আছে নি এইটো বহুত ভাল কাম কৰিছে জেন্টছৰ কাৰণে এইফালে আছে চাওক এজনে কিমান ধুনীয়াকৈ বনাইছে সঁচাকৈ বহুত বেছি ভাল লাগিছে জানা আমাৰ যোৰহাটৰে বিশেষকৈ আমাৰ কেন্দুগুৰিত মানে মোৰ ঘৰৰ ওচৰতে ইমান ধুনীয়া ৰেষ্টুৰেণ্ট এখন খুলিছে বহুত ভাল লাগিছে এতিয়া ফেমিলি লৈ বেছি দূৰলৈ যাব নালাগে ইয়ালৈকে আহিব পাৰিম এইফালে ৰুম এটা আছে ষ্ট'ৰ ৰুম ন বঢ়িয়া অঁ কিটচেনটো আছে এতিয়া মই আপোনালোকক কিটচেন দেখাই আছোঁ ৰ'ব দেই কিমান ডাঙৰ দিছেনে ৱাও এইটো কিটচেন ন বঢ়িয়া এইবোৰ কুচিনা নিচিনা দেখোন এইকেইটা চাগে কিমান ডাঙৰ তাৰমানে এক্সজষ্ট ফেন ন এক্সজষ্ট ফেন নেকি এক্সজষ্ট ফেন লাগি থাকিব বঢ়িয়া এইফালে এটা আছে একে ওপৰত লাগি আছে নে এইফালে এটা আছে এইফালে এটা আছে এইফালেও এটা আছে আমাৰ এইটো ৰাজু এইটো আমাৰ ৰাজু বঢ়িয়া আমাৰ মেইন মানুহ একদম ষ্টাফ হৈ দিছে নে কেনেকৈ মিলা প্ৰীতিৰে থাকে চাওকচোন বঢ়িয়া লাগিছে আৰু ফ্ৰেণ্ডছ আপোনালোকক মই কিটচেনটো দেখাইছিলোঁ কিন্তু কিটচেনটো পূৰা এম্পটি হৈ আছিলে তাৰ ভিতৰত যিখিনি ইকুইপমেণ্টছ যিখিনি খানাবোৰ বনায় সেইবোৰ হায়দৰাবাদৰ পৰা কালি আহি পাইছেহি এতিয়া মই সেইবোৰ আপোনালোকক দেখাই আছোঁ থুলমুলকৈ দেখাম যাতে কেনেকুৱা কোৱালিটি বস্তু আনিছে চাই থাকিব ফ্ৰেণ্ডছ বস্তুবোৰ এইবোৰ দেখিছেনে কিমান ডাঙৰ ডাঙৰ ষ্টভ আহিছে বাৰ্ণাৰ ন এইবোৰ বঢ়িয়া এইটো কি এইটোও নি এইটো ৰুমালী ৰুটি ৰুটিটো ইয়াৰ ওপৰত দি দিয়ে নেকি ইয়াত এটা তোমাৰ থাকিব ডাব্বা এটা থাকিব তাৰ ওপৰত ৰুমালী ৰুটিটো দি দিয়া হ'ব ৰুমালী ৰুটি এবাৰ খাম আৰু ৰুমালী ৰুটি মানে একদম ৰুমালখনৰ নিচিনা মনত আছে নে একদম পূৰা পাতল পাতল যে ফুড ব্লগবোৰত দেখোঁ হয় নাই ভাল লাগিব খাই ভিতৰটো দেখাইছিলে ন আপোনালোকক এইফালে পূৰা কাম চলি আছে হয় নাই বাইদেউ নামটো কি মোৰ নাম ব্ৰেইনজি শইকীয়া ডাঙৰকৈ ব্ৰেইনজি শইকীয়া এইজনে আমাৰ অসমীয়া ল'ৰা বহুতখিনি অসমীয়া ল'ৰা ইয়াত কাম কৰি আছে আৰু এটা কথা ক'ব বোলে দাদা ইয়াতে কথাটো হ'ল কি ইয়াতে তোমাৰ আমাৰ যিমান মিস্ত্ৰী লাগিছে হয় সি যেনেকুৱা মিস্ত্ৰীয়ে নহওক সি টাইলছ লগোৱাই হওক সি ডিজাইনিঙৰ মিস্ত্ৰীয়ে হওক পকাৰ মিস্ত্ৰীয়ে হওক বা ৱেল্ডিঙৰ মিস্ত্ৰী হওক যি মিস্ত্ৰীয়ে নহওক সকলো অসমীয়া চাওকচোন ইয়াকে কয় অসমীয়া কি হয় নাই কওকচোন ইয়াত অকল অসমীয়া কৰি আছে আৰু চব অসমীয়া আৰু চব নিজৰ ককাই ভাই ওচৰ চবকে লগাই দিছোঁ চব অসমীয়া সেইফালে যে এই ঘৰটো যে আছে এইটো কিনো এই ঘৰটো হৈছে তোমাৰ আমি সন্ধিয়া সময়ত হয় আমাৰ 4টা বজাৰ পৰা 9টা বজালৈকে যিখিনি যোৰহাটৰ মানুহ গোটেইখিনি আহি ধুনীয়াকৈ ইয়াত বহি মেলি একাপ চাহ খাব পাৰিব কফি খাব পাৰিব ৰুমালী ৰুটি থাকিব তন্দুৰী চিকেন থাকিব সকলো ধৰণৰ যিখিনি ফাষ্ট ফুড টাইপ তাৰমানে আউটডোৰ এইটো আউটডোৰ পূৰা আউটডোৰ এইটো কাউণ্টাৰ ৱাও তাৰমানে ইয়াত ফাষ্ট ফুডৰ পৰা আদি কৰি যিমানখিনি খানা হয় ইয়াতো তাৰমানে চাৰ্ভ কৰা হ'ব তাৰমানে ইয়াত চাৰ্ভ কৰি
এই ইয়াতো তাৰমানে কিটচেন এটা আছে তাতো আছে তাৰমানে কিটচেন দুটা বঢ়িয়া বঢ়িয়া কোনোবাই যদি ইয়াত বহি পেলাই চাই খাওঁ বুলি ভাবে ইয়াত খাব পাৰিব এতিয়া ব'লক ভিতৰতো চাই আহোঁগৈ এটা কাউণ্টাৰটোৰ নিচিনাকৈ বনাই থৈছে দেখোন হয় নাই ইয়াত দেখিছেনে এইফালে পুৰা কাম চলি আছে অতি সোনকালে অপেনিং হ'ব চ' কাম চলি আছে দেখিছে ইয়াত কাউণ্টাৰ থাকিব ইয়াত খানা বনাব ইয়াত বহি পেলাই তাৰমানে ধুনীয়াকৈ চিনেৰী চাই চাহ খাব পাৰিব হয় নে দা ধুনীয়া বাঁহৰ তল আছে দেই যায় গোটেই বাঁহৰ তল চব কিমান ধুনীয়া টকৌপাত বাঁহ এইবোৰতো আজিকালি নাইকিয়া হ'ল আপোনালোকক একদম পুৰা প্ৰাকৃতিক বস্তু এটা দেখাইছোঁ চাই থাকিব দেই চৰাই বাঁহ ল'লে এই দেখিছেনে অৰ্গেনিক হ'লে কি হয় এইফালে কপৌ চৰাই বাঁহ ল'লেই মই সেইটোৱে দেখাব বিচাৰিছিলোঁ আৰু দাদাই তাকে কৰিলে বঢ়িয়া বহুত ভাল লাগিছে দাদা আৰু ভাল খবৰটো কি জানে অহা 25 নৱেম্বৰত ৰেষ্টুৰেণ্টখন অপেনিং হ'ব আৰু ৰেষ্টুৰেণ্টখন অপেনিং কৰিবলৈ কোন আহিছে জানে কৈ দিয়কচোন অপেনিং কৰিবৰ কাৰণে আহিব আচুৰ্য বৰপাত্ৰ বঢ়িয়া আৰু নীলোৎপল আহিব আৰু দুই এগৰাকী আহিব ছিংগাৰ হয় যিহেতু দিগন্ত বৰদলৈ ইয়াৰ মালিক ৰিজৰ্ট তো দিগন্ত বৰদলৈ মিউজিক লাইনৰ তো সকলো আমাক আশ্বাস দিছে আহিম বুলি তো সেই গতিকে চাওঁ কোন কোন আহে চবকে দুখৰ খবৰটো কি জানে 25 তাৰিখে মই নাথাকিম 25 তাৰিখে মই থাকিম মাজুলীত কাৰণ মোৰ জিম এটা দিব আছে মাজুলীত সেইকাৰণে তালৈ যাবলগীয়া হ'ল নহ'লে 25 তাৰিখেহে মই ব্লগটো বনালোহেঁতেন আৰু মোৰ কমিউনিটিত থকা যিমানখিনি ব্লগাৰ আছে চবকে দাদাই নিমন্ত্ৰণ দিছে হয়নে সকলোকে মই হাতযোৰে নিমন্ত্ৰণ কৰিছোঁ যে 25 তাৰিখে সকলো আমাৰ ইয়ালৈ যেন আহে আৰু ধুনীয়াকৈ ব্লগ বনায় বঢ়িয়া দেই তাকে আমি আশা কৰিছোঁ আৰু এটা ইণ্টাৰেষ্টিং খবৰ আছে খবৰ নহয় ইয়াত তাৰমানে তেওঁলোকে প্লেনিং কৰিছে কি জানে বন ফায়াৰ হয়নে বন ফায়াৰ অ'কে এতিয়া মই জেগাকণলৈ গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ এইকণ জেগাতে হ'ব ন তাৰমানে ঠাণ্ডা দিনত আপোনালোকে ইয়ালৈ আহি পেলাই জুই হেকো ল'ব পাৰিব হয়নে একদম ধুনীয়াকৈ ইয়াত বাঁহ চাহ জ্বলাই মেলি ধুনীয়াকৈ থাকিব পাৰিব তাৰমানে ঘৰৰ নিচিনাকৈ তাৰমানে পৰিৱেশটো আপোনালোকে বনাইছে হয়নে ঘৰ একদম ঘৰৰ আজিলৈ আহিছোঁ